Hello everyone, মই ৰঞ্জনা ক্ৰিয়েচনলৈ সকলোকে স্বাগতম জনালো। বহুত দিনৰ পাছত আহিলো আজি আৰু এতিয়াৰ পৰা মই ভাবিছো মই ডেইলি সাপ্তাহিকভাৱে মই এটা কৈ আপোনালোকক ডেইলি ব্লগ দিবলৈ চেষ্টা কৰিম। কিমান পাৰো নাজানো, কেতিয়াও ব্লগ আগতে কৰি পোৱা নাই, গতিকে দিবলৈ চেষ্টা কৰিম। আৰু আজি এতিয়া আৰম্ভ কৰিছো, যিহেতু পূজা পালেহে পূজা শ্বপিং মইনো কি বজাৰ সামাৰ কৰিলো আমাৰ ঘৰৰ সকলোৰে বাবে, তাকে আপোনালোকক দেখাব বিচাৰিছো। আহকচোন তেতিয়াহ'লে চাওঁ, আৰু কিবা যদি ভুল হয় আঙুলিয়াই দিব বুলি আশা কৰিলো। তেতিয়া আঙুলিয়াই দিলে আচলতে মই সেই ভুলখিনি বা নোহোৱাখিনি আগলৈ শুদ্ধ কৰিবলৈ চেষ্টা কৰিব পাৰিম, গতিকে আঙুলিয়াই দিব। আৰু আজি মই মোৰ বজাৰখিনি দেখাবলৈ চেষ্টা কৰোঁ। প্ৰথমে মই মোৰ নিজৰখিনিৰ পৰা আৰম্ভ কৰোঁ নে কি কয়? অৱশ্যে মই আজি আপোনালোকক যিখিনি কাপোৰ দেখাম তাৰ মোৰ কাপোৰখিনি কিন্তু আপোনালোকক মই প্ৰাইচ ক'ব নোৱাৰিম, কাৰণ মই এইবাৰ পূজাৰ যিমানখিনি কাপোৰ এতিয়া আপোনালোকক দেখাবলৈ লৈছোঁ এযোৰ মই কিনা নাই, গতিকে মই দামটো আপোনালোকক ক'ব নোৱাৰিম, তাৰ বাবে মই দুখিত। আৰু প্ৰথম শাৰীখন দেখাওঁ। এইখন খুব আপোনালোকে কেমেৰাত কেনেকৈ দেখিব পাৰিছে মই গম পোৱা নাই বাৰু, কিন্তু খুব ধুনীয়া। এইটো ব্লু কালাৰ এটা পাৰি আছে আৰু অলপ শাৰীখন ব্ৰাউনিছ টাইপৰ, আৰু এখন চাউথ চিল্ক হয়, ল'ৰাই আনি দিছিল। আৰু মই আপোনালোকক অকণমান আঁচলটো দেখাই দিওঁ। আৰু এয়া চাওক, মাজে মাজে এনেকৈ বুটা আছে, এয়া। আৰু ইয়াৰ আঁচলটো হ'ল এইটো, এনেকৈ আঁচল আছে। আৰু এখন লাইট য়েল্লো কালাৰ। এইবাৰ য়েল্লো কালাৰটো মোৰ খুব ভাল লগা হৈছে, লাইট য়েল্লো কালাৰ। এয়া চাওক, দূৰৰ পৰা দেখাই দিছোঁ, বেছিকৈ খুলি নাথাকোঁ আৰু মোৰে কাম বাঢ়িব। আৰু এইখন মই ভাবিছোঁ অষ্টমী পূজাৰ কাৰণে পিন্ধিম বুলি, একদম লাইট ৱেইট হয়, গতিকে অলপ কটন টাইপৰো। সেয়ে মই এইখন অষ্টমী পূজাৰ বাবে থৈছোঁ। খুব পাতল, যিহেতু গোটেই দিনটো পিন্ধি পূজা পাতল দি পিন্ধি থাকিলেও কোনো গাত নালাগিব। আৰু এইখন হোৱাইট আৰু গল্ডেন আছে, আৰু মাজে মাজে এইবোৰ বুটা আছে, আঁচলটোতো বুটা আছে। আৰু এই আঁচলৰ ছাইডত এইখিনি কামখিনি আগৰ পৰাই কৰা হৈ আছে, আৰু খুলি পেলাই মই নেদেখাওঁ, আৰু খুলিলে মোৰে কাম বাঢ়িব ক'লোৱে। আৰু এইখন মই আচলতে আমি এইবাৰ দশমী ভাচনৰ সময়ত পিন্ধিবলৈ থৈছোঁ। আচলতে আমি গোটেই মহিলাখিনি এইটো কালাৰ এইবাৰ চইচ কৰিছোঁ। এইটো কালাৰ আমি দশমী ভাচনৰ দিনাখন পিন্ধিম, যিহেতু এইবাৰ আমাৰ দুৰ্গা দেৱীগৰাকীও আমি এনেকৈ হোৱাইট চাউথৰ কাপোৰ ড্ৰেছ পিন্ধাব, গতিকে আমি গোটেই মহিলাখিনি এনেকৈ হোৱাইট পিন্ধিম বুলি ভাবিছোঁ। হোৱাইটো নহয় আচলতে, অলপ গ্ৰীণ, আৰু এয়া ছাইডৰ পাৰিটো গল্ডেন আছে। তাৰপিছত হ'ল এযোৰ শ্বুট পিচ হয়, এইটো চাউথৰে হয়। এয়া চাওক, এয়া পুৰা পাটৰ যেন লাগে দেখাত। তাৰ তলৰ এইটো পেণ্ট, এইটো মই পাটিয়ালা চিলাইছোঁ, পেণ্টটো পাটিয়ালা চিলাইছোঁ। আৰু এটা ড্ৰেছ আছে মোৰ, এইটো লং কুৰ্তি আজিকালি যে ওলাইছে ফ্ৰকৰ দৰে, সেইটো হয়। এইটো এটা লং ড্ৰেছ, আৰু এইটো লং ড্ৰেছ দেখিছেই, জনাসকলে গমেই পাব। এইটো তলত আছে, ডাবুল হয়, এইটো তলত আৰু এইটো ওপৰত, এনেদৰে। এইখিনি গোটেইখিনি কাপোৰ আপোনালোকে হয়তো ভাবিছে ইমান কাপোৰ, কিন্তু নহয়, এই গোটেইখিনি কাপোৰ পূজা বুলি নহয়, কিনা মইতো নায়েই। আৰু এইখিনি বহুত দিনৰ পৰা মই গোটাই থৈছিলোঁ, এতিয়া মোৰ কেইবাযোৰ হৈছে, নিজৰে ভাল লাগিছে। কোনযোৰ কেতিয়া পিন্ধিম ফাইনেলে কৰিব পৰা নাই। দশমী আৰু অষ্টমী বাৰৰ কাৰণে বাৰু থিৰাং কৰি থৈছোঁ, এইখিনিয়ে মই পিন্ধিম বুলি। বাকীখিনি কেতিয়া পিন্ধিম আৰু। এইখিনি অৱশ্যে এতিয়া আৰু এইখিনি মোৰ নহয়, এইখন বোৱাৰী হয়, এইখনো চাউথৰ হয়। এইখন ৰঙা আছে, আঁচলটো ৰঙা, আৰু এয়া ৰঙা, আৰু মাজত ব্লেক আছে, এইখিনি ব্লেক আছে মাজত। আৰু তাৰ ব্লাউজটো এনেকৈ চিলাইছে এইবাৰ। এইটো পুৰণা ডিজাইনটো পুৰণাই হ'ল বাৰু, সকলোৱে দেখিছেই, তথাপিও মই দেখাই দিলোঁ। আৰু শাৰীখন যিহেতু দেখালোঁ, ব্লাউজটোনো কিয় থৈ দিওঁ, দেখাই দিলোঁ। এনেকৈ চিলাইছোঁ।
আৰু এইখন এখন শাৰী আমি কৈছোঁ না থিমটো এনেকৈ আমি পিন্ধিম বুলি দশমী দিনাখন গতিকে এনেকৈ এখন শাৰীত এই গাটো অলপ ক্ৰীম আৰু পাৰীটো গোল্ডেন আৰু ইয়াত অলপ চাইন এটা আছে মেটালিক টাইপৰ চাইন এটা আছে আৰু এটা লং গাউন আছিলে সেইটো ভিতৰত থাকিলে আনিবলৈ মই থাকি গ'ল সেইকাৰণে পাতিলোঁ আৰু পিন্ধিলে যেতিয়া ফটো মাৰিব তাই তেতিয়া দেখা দিম আৰু কেইটামান থাকিলে মোৰ আচলতে এইকেইটা পূজাৰ নহয় কিন্তু পূজা বুলি অনলাইনৰ পৰা লৈছোঁ এইকেইটা মই অলপ গৰমত এনেকুৱা লং ড্ৰেছ ভাল পাওঁ গতিকে লং গাউন হয় এইকেইটা লং ফ্ৰক টাইপ হয় এইকেইটা দুদিনমান বাহিৰত পিন্ধি ওচৰে পাছৰে বজাৰ সময় যাব পৰা হয় আৰু তাৰপিছত ঘৰতে পিন্ধিব পাৰিম গতিকে এনেকুৱা লৈছিলোঁ তিনিটা এই তিনিটা এইকেইটা মোৰ আৰু একেবাৰে শেষত দেখাওঁ এয়া ল'ৰাৰ জিন্স এইটো আৰু এটা চিলাইছিলে আমাৰ ইয়াত এখন দখনাৰ পৰা চিলাইছে এইটো খুব ধুনীয়া লাগিছে দেখাত এতিয়া বাৰু মই নুখুলোঁ সিও ঘৰত নাই আকৌ খুলি ভাছে আকৌ ময়ে কৰিব লাগিব কাম বাঢ়িব সেইকাৰণে নকৰোঁ সি যেতিয়া পিন্ধিব পূজাৰ সময়ত যেতিয়া পিন্ধিব ফটো মাৰি দেখাম বাৰু সি কিন্তু ফটো চটো মাৰিব বেয়া পায় তথাপিও বাৰু মই চেগতে অলপ ফটো চটো যদি পাৰোঁ মাৰিম তেতিয়া আপোনালোকক দেখাম আৰু কেনেকুৱা পালে জনাব মই এইবাৰৰ পৰা আৰু নেক্সট আপোনালোকক এনেকৈ ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম আৰু আজি মোৰ এই ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু যদি ভাল পায় ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ